এইটোতো একদম মিছা অভিযোগ আনিছে এক নম্বৰ কথা মোৰ পৰা এগ্ৰিমেণ্ট কৰি পেলাই লৈছিলে হয় গতিকে একদম মিছা কথা কৈছে এইটো মোৰ এগ্ৰিমেণ্ট মোৰ পৰা লৈছিলে হয় আপোনাৰ দোকান এখন ইয়াতে কিন্তু 3 লাখ টকা সিকিউৰিটি দি পেলাই মই তেওঁলোকক দোকান দিছিলোঁ তাৰ পইণ্টছি 3 মাহ আপোনাৰ জুনৰ 27 তাৰিখে এইটো এগ্ৰিমেণ্ট হৈছিলে এই মাহৰ জুনৰ 22 চনৰ জুনৰ 27 তাৰিখে হৈছিলে এগ্ৰিমেণ্ট হোৱাৰ পিছতে তেওঁলোকে 3 মাহ মোক মানে ৰেণ্ট নিদিয়ে সেইটো আগতে কোৱা আছে এগ্ৰিমেণ্টত হৈ গ'ল বাৰু 3 মাহ নিদিয়ে ছেপ্টেম্বৰ 5 তাৰিখৰ পৰা তেওঁলোকৰ ৰেণ্টত আহে মোৰ ভাড়া তো ছেপ্টেম্বৰ 5 তাৰিখৰ পৰা লৈ তেওঁলোকে ছেপ্টেম্বৰ আপোনাৰ তেতিয়া ছেপ্টেম্বৰ আৰু অক্টোবৰ 2 মাহ ধৰি তেওঁলোকে কাম লগাইছে আগষ্টত মোৰ ছেটাৰ লগাইছোঁ ছেটাৰ নলগালৈকে তেওঁলোকে কাম নকৰোঁ ক'লে হ'ব বাৰু ছেটাৰ লগাই দিছোঁ ছেটাৰ লগাই দিলোঁ ছেটাৰ লগোৱাৰ পিছত আপোনাৰ 3 মাহ তেনেকৈ গুচি গ'ল আগষ্টত ছেটাৰ লগালোঁ ছেপ্টেম্বৰ অক্টোবৰ 2 মাহ কাম ষ্টাৰ্টিং দিছে তেওঁলোকে ষ্টাৰ্টিং দিয়াৰ পিছতে তাৰপিছতে মই যেতিয়া ক'লোঁ আৰিয়ান বোলো এনেকৈ তোমাৰ ৰেণ্টলো আহি গ'ল আপুনি বোলে একাউণ্ট নাম্বাৰটো কৰিব আপোনাৰ ৰেণ্ট দিবলৈ হ'ল তাৰপৰা মই একাউণ্ট নম্বৰ এটা চেণ্ড কৰিলোঁ দি পেলাই তাৰপিছতে তেওঁলোকে কি কৰিলে অলপ দিনৰ পিছতে মোক এই আপোনাৰ নৱেম্বৰৰ 10 তাৰিখ নৱেম্বৰ 9 তাৰিখ এইখন নটিচ মোলৈ দিছে দি পেলাই কৈছে আপোনাৰ বোলে যিমানখিনি লিফ্টৰ কাম আছে চিৰিৰ কাম আছে এইবিলাক আপুনি ক্লিয়াৰ কৰক আৰু আপোনাৰ ভাড়া বোলে আপোনাৰ ডিচেম্বৰ 5 তাৰিখৰ পৰাহে দিম ডিচেম্বৰ 5 তাৰিখৰ পৰা দিম এইখন চক নটিচ অনাৰক দিছে তেওঁলোকে যি নেকি অলৰেডি এইখন এগ্ৰিমেণ্টত অলৰেডি হৈ আছে এইটো বস্তু এইটো মোৰ লগত কোনো পৰামৰ্শ নকৰাকৈ মোক এখন নটিচ তেওঁলোকে এইভাগে দিলে তাৰপিছত সেই দিয়াৰ পিছত তাৰপিছত মই চিন্তা কৰিলোঁ এইটো এনেকুৱা কথা তাৰপিছতে মই আমাৰ ভাইটিহঁতৰ লগত কনচাল্ট কৰিলোঁ তাৰ আগত নাই কৰা বোলো এনেকুৱা কথা এটা পটকৈ এনেকৈ নটিচ এখন হোৱাটছএপ কৰি দিলে চাচোন তহঁতি চিনি পাওঁ নি তাৰপৰা সেই মকচদ বোলা ভাইটিজনে মোক ক'লে মই বাই চিনি পাওঁ সিহঁতকতো অতীতৰপৰা জানো আপুনি এইহঁত মানুহক কেলেকৈ দিলে ভাড়া মোলৈ এনেকুৱা কথা ইনফৰ্মেশ্যন লওঁতে শুনিলোঁ যে সিহঁতৰ ডিব্ৰুগড়তো তেনেকুৱা কলমকাৰী চৰাইদেউ ডিষ্ট্ৰিক্টতো তেনেকুৱা কলমকাৰী তো কলমকাৰী মানুহ এগৰাকী মই কেনেকৈ সোমাম কওক ডাঙৰ চিন্তা হৈ গ'ল মোৰ এতিয়া মই সেইকাৰণে ক'লোঁ আৰিয়ান এবাৰ আহা আমি মিটিং এখন পাতি কথাবিলাক আমি মিলাই লওঁ তো যোনদিনাখন মাতিলোঁ তেওঁ সেইদিনাখন নাহিলে মইতো ইয়ালৈ অলৰেডি আহি গ'লোঁ না তাৰপিছত দিনাখন আহিলে যদিও বহুত কওঁতে মেলোতে আহিলে অহাৰ পিছত তাৰপিছতে আহি পেলাই কথা কওঁতে এনেকৈ পাতোতে মানে তৰ্কাতৰ্কি টাইপ এখন হ'ল হোৱাৰ পিছতে তেওঁলোকে মিছেছ আছিলে মিছেছতে আহি ঘূৰি কৰি পেলাই এটা হুলস্থুলীয়া এটা পৰিৱেশ হ'ল পৰিৱেশটো হৈ পেলাই আমিও গ'লোঁ থানালৈ তেওঁলোকো গ'ল থানালৈ তেওঁলোকো কেছ দিলে আমিও কেছ দিলোঁ ক্ৰছ কেছ হৈ গ'ল সেইটো লগালগ আপোনাৰ নৱেম্বৰৰে কথা নৱেম্বৰৰ কথা হৈ গ'ল সেইটোতো তাতে থানাত দিলোঁ পুলিচে জানিলে মেলিলে ক্লিয়াৰ তাৰপাছতে শুনিলোঁ মইতো যোৰহাটত থাকোঁ মই গুচি গ'লোঁ তাৰপাছতে আহিলোঁ আহি পেলাই তাৰপাছতে মই গুচি যোৱাৰ পিছত কি হ'ল তেওঁলোকে আকৌ এদিন আহি পেলাই বোলে কাকো নোকোৱা নেমেলাকে যেতিয়া কেছ হৈ যায় মই যিমানটোলৈকে জানো বা এজেচি বাইদেউৰ লগতো মই সুধিছিলোঁ কথাটো মোক যেতিয়া কেছ এটা হৈ যায় নহয় তেতিয়া অনাৰে যেনেকৈ সোমাব নোৱাৰে ভাড়াতীয়াৰ দোকানত বিনা অনুমতিত আৰু ভাড়াতীয়াও তেনেকৈ নোৱাৰে তেতিয়া কি কৰিলে তেওঁলোকে মোৰ বিনা অনুমতিত মই একো গমেই নাপাওঁ আহি পেলাই তেওঁলোকে সোমাই দিলে ইয়াত তাৰপৰা থানাত তেতিয়া জনোৱা হ'ল আকৌ এবাৰ তেতিয়া থানাৰ পৰা অচিয়ে ক'লে আপোনালোকে বোলে মই ভাইটিহঁতক ক'লোঁ গতিকে কি প্ৰকাৰে হওক অকণমান কতে ভাইটিহঁতে ক'লে থানাত অচিয়ে ক'লে যে আপোনালোকে নিজে চামনা নহ'ব লেডিজবিলাক তেনেকুৱাকৈ আহিছে সিহঁতি গতিকে আপোনালোকে লেডিজ মানুহ খাৰা কৰক তাত তেতিয়া লেডিজ মহিলা কেইগৰাকীমান আমি ল'ব লগা হ'ল ভাইটিহঁতে লৈ পেলাই খাৰা কৰিলে মইতো আহিবলৈ টাইম লাগিব না আৰু মোক এনেকৈ ইনফৰ্ম কৰা নাই লেডিজ খাৰা কৰিবলৈ তাৰপাছতে কি হ'ল পিছৰবাৰ কি হ'ল ভাইটিহঁতৰ লগত কথা পতাইছিলে ভাইটিহঁতে ক'লে আগত আগবাঢ়িব নালাগে যে লেডিজ মানে আগবঢ়াবলৈ কৈছে যে তেওঁলোকে লেডিজক গতিকে আপোনালোকে আগ নাবাঢ়িব আপোনালোকে লেডিজ আগবঢ়াওক তো তেনেকুৱাকৈ মাইকী মানুহ কেইগৰাকীমান আমাৰ ইয়াত থোৱা হৈছে তাত নোথোৱা নহয় কথা পাতিবৰ কাৰণে ভাইটিহঁত আগবঢ়া নাই তাৰপাছত কি কৰিলে সেয়া ফাৰ্ষ্ট টাইম গ'ল ছেকেণ্ড টাইমত কি কৰিলে আকৌ আহি পেলাই গোটেইখিনি সোমাই পেলাই তলাক কাটি পেলাই সোমাই দিলে ন তেওঁলোকে তলাক কাটি পেলাই সোমাওঁতেতো হুলস্থুলীয়া পৰি গ'ল এতিয়া আমাৰ সুধিছোঁ যে বোলে কি হৈছে একো গম নাপায় মইতো যোৰহাটত আকৌ তেতিয়া কথা পাতে সেই হুলস্থুল তেতিয়া সেই নিউজে চিউজে দি দিছে তেতিয়া যে আমাৰ মৰাণ নিউজতো দিছে তেতিয়া লোকেল নিউজত সেইখিনি কথা আহিছে তেতিয়া যে তেওঁলোকে তলা কাটি অলৰেডি সোমাইছে আপোনালোকে নিজেও চাব পাৰে তলা কাটি তো ইমানখিনি পাৱাৰ এটা 3 লাখ টকা এটা চিকিউৰিটি লৈ মই যেতিয়া অলৰেডি নেকি নাজানো মই যেতিয়া কৈছোঁ নিদিওঁ তোমালোকে অলৰেডি সেইখিনি কৰি লোৱা চিকিউৰিটি পইচা ঘূৰাই দিম ক'লোঁ তাৰপিছত সেইখিনি কথা ওপৰত কি হ'ল যেতিয়া সেইখিনি হুলস্থুল হোৱাৰ পিছত যেতিয়া পুলিচে কৰিলে প্ৰশাসনক মাতিলে প্ৰশাসন আহিলে প্ৰশাসন আহি মেলি পেলাই কথা চথা পতাৰ পিছত এজেচি বাইদেউলৈ দিলে বিচাৰটো তো মই পিছদিনাখনে ভাইটিহঁতে ক'লে পিছদিনাখনে লগালগ সেইদিনাখনে আহিব যে আহি পেলাই পাই গ'লোঁ এজেচি বাইদেউ ওচৰলৈ গ'লোঁ বাইদেউ কথা পাতিলে যেতিয়া তেওঁলোক সেইদিনা নাহিলে কিন্তু এজেচি বাইদেউ নটিচ কৰিছে তেওঁলোককো কৰিছে আমাকো কৰিছে আমি অলৰেডি আহিলোঁ ইয়ালৈ কিন্তু তেওঁলোক নাহিলে নহাৰ পিছত কি হ'ল আকৌ পিছদিনাখন বাইদেউ ক'লে আজিতো তেওঁলোক নাহিলে আপোনালোক কালি আহক তো আমি আকৌ ইয়াতে থাকি পেলাই মই আকৌ কালি আকৌ গ'লোঁ গৈ লৈ পেলাই তাতে কথা পাতিলোঁ কথা পতাৰ পিছত বাইদেৱে নিজৰ পিনৰ পৰা ক'লে গোটেই কথাকেইটা শুনিলে শুনি মেলি ক'লে এটা কাম কৰক এইটো বস্তুটো ইয়াতো যেতিয়া পাৰ্লাৰলৈ যেতিয়া আহি গৈছে আমি পাৰ্লাৰ দিম বুলি কোৱা নাছিল ব্যৱসায়ী বুলি কৈছিলে ব্যৱসায়ীত দিছিলোঁ যেতিয়া আৰু এই কথাটো মোক কোনো কনচলো কৰা নাই আৰু ভাড়া কথাটো আপোনালোকে শুনিলেই কিভাগে কি কথা পাতিছে প্ৰথম সোমোৱাৰ আগতে যদি এইটো গতি আৰু সিহঁতৰ ৰেকৰ্ড কেইটামান মই শুনিলোঁ এই নটিচখনৰ পিছতে তাৰ আগত ইমান চানবিন কৰিব লগা মোৰ দৰকাৰ পৰা নাছিলে কাৰণ মই ভাড়া দিবলৈ যেতিয়া বনাইছোঁ তাৰপাছত কি এজেচি বাইদেৱে যেতিয়া ক'লে আমাক
যে এনেকুৱা কথা আপোনালোকৰ ভিতৰত দুয়োপক্ষে মিলামিলি এটা কৰি পেলাই কওক আপুনি চিকিউৰিটিটো তেওঁ ঘূৰাই দি দিয়ক মই হ'ব বাইদেউ দি দিম তাৰপিছতে বোলে যিটো তেওঁলোকে খৰচা হৈছে খোলা মেলাখিনি সেইখিনি আপুনি বোলে কিবা এটা ভৰি পেলাই দি দিব বোলে এওঁ ক'লে তেতিয়া লগতে বোলে আমি নমাই পেলাই দি দিম সেইখিনি বোলে আমাৰ মিস্ত্ৰীতে আমি খোলাই তলত নমাই দিম নিয়া দায়িত্বটো তেওঁ তেতিয়া হৈছে নহয় বোলে তেনেকৈ দিলে নহ'ব নহয় বোলে মোকতো বোলে 30 লাখ টকা লাগিব এওঁ তেতিয়া ক'লে বোলে 30 লাখ টকা কেনেকৈ হ'ব 3 লাখ টকা দি বোলে 30 লাখ টকা কেনেকৈ বিচাৰিব পাৰে মানুহে তেতিয়া বাইদেৱে ক'লে এইটোতো সম্ভৱৰ কথা নহয় এইটোতো সম্ভৱ কথা নহয় যে এনেকুৱা কথা এটা তাৰ ভিতৰত আপোনালোকে কিবা এটা ডিচাইড কৰক মিলামিলি কৰি মই এইটো বিচৰা নাই যে আপোনালোকে এনেকুৱাকৈ কৰি থাকক তাৰপৰা বাইদেৱে যেতিয়া ক'লে মই বোলো বাইদেউ আপুনি হেৰি কিবা যি ডিচিশ্যন লয় আপুনি কৈ দিয়ক আমি আপোনাৰ মতে মানিম তেতিয়া তেওঁ আৰিয়ান ইছলাম বৰাই যেতিয়া কথা পাতি আছে তেওঁলোকে মানে তেওঁ মিছা চাই আহি ফটকৈ কৈ দিলে কি 2 ঘণ্টাৰ ভিতৰত বাইদেৱে ক'লে আপোনালোকে কথাবিলাক পাতক পাতি মেলি আমাক মিলাই দিয়ক মই এতিয়া ডিচাইড কৰি দিওঁ আপোনালোকক তেনেকৈ আমি যেতিয়া এগ্ৰী হৈ গ'লো দি দিম বুলি তেওঁলোকৰ বস্তু তেওঁলোক যিখিনি হৈ গ'ল তাৰপৰা মিছা চাই আহি পেলাই ফটকৈ ক'লে সি বোলে নহয় বোলে এতিয়া নহ'ব বোলে এইবিলাক বোলে পিছত কোৰ্টত কথা পাতিম বোলে আমি এজেচি বাইদেউ কি কাৰণে গ'ল আমি এতিয়া এজেচি বাইদেউ এতিয়া লৈছে কথাটো সেইটো কাৰণে আমি তালৈ গ'লো আৰু বাইদেউটো অলৰেডি কৈছে না তেনেকৈ তাৰপিছত নাই মনা তাৰপিছত বাইদেউ ক'লে বাৰু 2 দিন পিছত আহক 2 দিন যেতিয়া টাইম ল'লে 2 দিন পিছত আহক বুলি ক'লে তো 2 দিন পিছত আমি আকৌ আহিলোঁ তেওঁলোক নাহিলে তাৰ পইণ্টছে চিন্তা কৰক এইখন NOC কাৰেণ্টত দি পেলাই সিহঁতি কাৰেণ্ট অফিচত গৈ পেলাই এইখন এনাইছোঁ এওঁৰ নামত মিছা চহী কৰি পেলাই তেওঁলোকে NOC উলিয়াইছে মই লগালগ ইলেক্ট্ৰিক অফিচতো গ'লোঁ গৈ লৈ পেলাই NOC এখন ওলোৱাই আনি পেলাই তেওঁলোকক আকৌ যে তেওঁলোকে দিছে তেনেকুৱা এটা হেৰি আকৌ তেওঁলোকে মই ষ্টাম্প মৰাই মই আৰু এখন কাগজ আনিছোঁ এইবিলাক কৰিছে যেতিয়া এনেকৈ ভাল ভাড়া দিয়ে জালি চহী মাৰিছে আৰিয়ান বৰাই এওঁৰ চহী মাৰিছে মিষ্টাৰৰ চহী গতিকে এয়া কৰি দিয়া হৈছে লগালগ এজেচি বাইদেউক দেখালে এজেচি বাইদেউ ক'লে ন আপোনালোকে বোলে এতিয়াই গৈ পেলাই বোলে ফৌজদাৰী কেছ এটা দিয়ক বোলে এজেচি বাইদেউক দেখুওৱা হ'ল ফৌজদাৰী কেছ দিবলৈ ক'লে ফৌজদাৰী কেছো দিলোঁ ফৌজদাৰী কেছ দিয়াৰ পিছতো আমাৰতো অলৰেডি কেছ লাগি আছে নৱেম্বৰৰ পৰাই তাৰপিছত দুবাৰকৈ আহি সিহঁতি কেনেকৈ সোমাই গ'ল সিহঁত চিন্তা কৰক তেনেকুৱাকৈ দুবাৰকৈ আহি সোমোৱাৰ পিছতো আমি এতিয়ালৈকে তেনেকৈ হেৰি হিচাপলৈ যোৱাই নাই যি হওক সিহঁতি যিটো প্ৰাপ্য পাব আছে মই দি দিওঁ সিহঁতৰ যিটো পইচা আৰু এটা কথা মই ক'ব বিচাৰিছোঁ নিউজত তেওঁলোকে যে কৈ আছে বৰ সিজু এমাউণ্ট এটা আমি খৰচ কৰিছোঁ আমুক কৰিছোঁ সেইটোতো মোৰ মেটাৰ 1 নম্বৰ নহয় 2 নম্বৰ কথা হৈছে তেওঁলোকে প্ৰশাসনে বা কোনোবাই আমাৰ এতিয়া গাঁৱৰ ৰাইজে বা খুলি পেলাই চাওক তাত কেইটকাৰ বস্তু লগাইছে কৈ দিলেতো নহয় তেওঁ 3 লাখ টকাৰ চিকিউৰিটি মইতো 10 লাখ ক'লে মই নাপাম হয় জানো আৰু তেওঁ যেতিয়া 3 লাখ টকা দি লৈছে তেওঁ 1 কোটি লগাওক 50 লগাওক 30 লগাওক এইটোতো এনেই ভুৱা কথাবিলাক পাতি লাভ নাই ন তাৰ উপৰিঞ্চি মোৰ ভাইটিবিলাককো মিলাই পেলাই ধৰিছে গুণ্ডা বাহিনী আমুক তামুক এইবিলাকতো কোনো তাৰ ৰুল নহয় কথা মোৰ লগত লাগিছে মোৰ কথা মোক পাতক মই ভাড়া দিছিলোঁ মোৰ ভাইটিহঁততো দিয়া নাই যেনেকৈ নেকি তেওঁৰ বাই ভনী কথাটো মই ধৰি পেলাই পতা নাই ন তেওঁৰ লগত মোৰ কথা হৈছে তো তেওঁ মোৰ লগত পাতক তো মোৰ ভাইটি দুটাকো সোমোৱাই দিছে ভাইটি মিছেছক ধৰি পেলাই কথা পাতিছে এইটো কেনেকুৱা ৰুল বাৰু এইটোতো কোনো কথাৰ যুক্তি নহয় মুখত যি আহেতো তাকে কৰি দিব নালাগে নহয় মানুহে গতিকে এতিয়া মই সিদ্ধান্ত এইটোৱে বিচাৰিছোঁ ৰাইজক আৰু গতিকে এইটোৱে ক'ব বিচাৰিছোঁ যিটো নেকি মই দিছিলোঁ ইহঁতৰ কথা মই একো নাজানিছিলোঁ যেতিয়া নেকি ডিব্ৰুগড় কেছবিলাক শুনিলোঁ ইয়াৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ কথা এটা শুনিলোঁ এইখিনিয়ে মানুহ হয় একেখিনি আৰু কিবা এটা তেওঁলোকে হেৰি কথা এটা কৈ আছে ডিব্ৰুগড়ৰ যে আমুক মানুহজনৰ গতিটো যেন হ'ব নালাগে তেওঁ কিবা এটা কেছ ভুৱাত দিছিলে ভাড়াতীয়া খালী কৰাব নোৱাৰিলে তেওঁ মৰিছে তেওঁ সেই কথাটো আজি নিউজতো তেনেকৈ তেওঁ দি দিছে এইবিলাক কি কৰিব বিচাৰিছে এইবিলাক খেলুৱা মানুহ নেকি তেওঁলোক খেলিব বিচাৰিছে নেকি আমিতো সেইটো বিচৰা নাই আমি যিটো লৈছোঁ আমি কৈছোঁ লৈছোঁ বুলি আৰু তেওঁ খোলক সেইটো চেটাৰৰ চাবিটো তেওঁলোকৰ ওচৰত আছে তেওঁ খুলি দিয়ক ভিতৰত যিখিনি বস্তু আছে ৰাইজে চাওক মই কৈছোঁ ৰাইজে চাই প্ৰশাসনে চাই এজেচি বাইদেৱে চাওক হেমন্ত বিশ্ব শৰ্মা ছাৰলৈও তেওঁ কৈছে আজি শুনিছোঁ ভাল কথা তেওঁ চাওক তেওঁতো ন্যায়ে ক'ব ন অন্যায়তো নকয় গতিকে ন্যায়ত ক'ব তেতিয়া চাওক বস্তুখিনি কি আছে তেওঁৰ ভিতৰত সেইটো প্ৰাপ্যটো মই অলৰেডি কৈছোঁ ঘূৰাই দি দিম তাৰ যিটো ভিতৰত সোমাই আছে বৰ্ড কেইখনমান লগাইছে সেইটো মই দি দিম মই যেতিয়া গম পালোঁ এনেকুৱা এটা বস্তু বনাইছে মোৰ এইটো এগ্ৰী নাই আৰু পাৰ্টিটো একদম চহী পাৰ্টি নহয় কাৰণে নহয় এইটো অলৰেডি 11 মহীয়া এগ্ৰিমেণ্ট সেইটো ভুৱা দিছে দেই তেওঁ এইটো একদম ভুৱা দিছে আপোনালোকে চাওক এইটো আৰু এইটো যে তেওঁলোকে ভুৱা NOC লাইট অফিচত ইলেক্ট্ৰিক অফিচত দিছে কোৰ্ট লৈ পেলাই ভুৱা NOC কথা পাতি আছে লিজ পাতি আছে লিজ কি মুখতে লটাৰীত লিজ হয় নেকি আপুনি কওকচোন লটাৰীতটো 1 নম্বৰ কথা লিজ নহয় তেওঁলোকে জানে নাজানে মই নাজানো বহুত ফক খুৱাইছে বহুত কথা পাতি দিছে অধিক আৰু এইখন ভুৱা NOC দি পেলাই ইলেক্ট্ৰিচিটি বৰ্ডৰ লগত গভৰ্ণমেণ্টৰ লগত খেলি আছে হেমন্ত বিশ্ব শৰ্মা ছাৰে যদি গভৰ্ণমেণ্টৰ হেৰিত আছে গতিকে তেওঁৰ লগত এইটো খেলিছে লিজ ভুৱা চহী মাৰি পেলাই কি চব উলিয়াব পাৰে নি আজি CM বনিব পাৰিব নি ভুৱা চহী মাৰি তেনেকৈ তেওঁ অনাৰ হ'ব বিচাৰিছে ইয়াত 1 নম্বৰ কথা 2 নম্বৰ কথা এইটো লিজ নহয় 11 মহীয়া এগ্ৰিমেণ্ট 24 বছৰলৈকে আমি ৰিনিউ কৰি থাকিম গতিকে যেতিয়া নেকি মোৰ বস্তুটো এতিয়া ৰিচেণ্ট গম পাই পেলাই মই যেতিয়া তেওঁৰ 6 মাহত একো নহয়
তেতিয়াহ'লে মানুহে এতিয়া বেংকত টকা নথয় তেওঁৰ ওচৰত থ'ব লাগিব তেওঁ 3 লাখ টকা সময় 30 লাখ টকা যেতিয়া সমাজ বিচাৰিছে তো তেওঁ কেনেকুৱা ডাঙৰ ভুৱা পাৰ্টি হ'ব লাগিব এবাৰ আপোনালোকে নিজেই ভাবক হা বেংকত টকা নথয় তেওঁৰ ওচৰতে টকা থক আৰিয়ান কোম্পানী খুলি দিয়ক তেওঁলোকে নাজমা বেগম খুলি লওক তেওঁলোকে হেৰিয়াই কৰিব বিচাৰিছে 3 লাখ টকা সময় পেলাই তেওঁলোকে একদম ইমান টকা যে ডিমাণ্ড কৰিছে মানুহৰ টকা বহুত কষ্টত কমাই মানে যোনে কমাই সিয়ে গম পায় তেওঁলোকৰ লিখা ভুৱা তেতিয়াহ'লে এইটো কাম ডিব্ৰুগড় কেছ এই আজি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কেছ মই শুনি আছো একদম সঠিক এনেকুৱা কৰি আছে অনাৰবিলাকৰ লগত এইটোতো কোনো ৰুল নহয় এইটোতো অলৰেডি হিমন্ত বিশ্ব শৰ্মা উচিত বিচাৰ এটা কৰক বুলি ময়ো বিচাৰোঁ তাৰমানে ইয়াত উচিত বিচাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৰক ইয়াৰ বিষয়ে ভুৱা চাইন ল'বলৈ পৰা বহুত ডাঙৰ কলিজা হৈ গৈছে বিচাৰিছো যে এই চুক্তিপূৰণ মই যেতিয়া কৰিছিলো মই এতিয়া নিজে আজৰি হ'ব তেওঁলোকে বেকগ্ৰাউণ্ড যেতিয়া জানিলো মই গতিকে সেইকাৰণে নিজে এইটো বিচাৰিছো যে মই যিটো কৰিছিলো অলৰেডি এইটো মোক এতিয়া পাৰ্টি নালাগে আৰু যিটো এজেচি বাইদেৱে আমাক কৈছিলে বুজা মেলা কৰি পেলাই যিটো পইচা মই তেওঁলোকক দিব লাগে 3 লাখ টকাটো দিব লাগিব আৰু নেক্সট যিটো অকণমান খৰচা হৈছে কিবা এটা মিলাই পেলাই বাইদেৱে দি দিবলৈ কৈছিলে মই সেইটোও দি দিম গতিকে যিমান সোনকালে হয় তেহেঁতি ইয়াৰ পৰা আজৰি হৈ যাওক এই পইচাখিনি লৈ বস্তু বাহিনীকেইটা লৈ বাছ মই সেইটোৱে বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰক এইটোৱে ক'ব বিচাৰিছোঁ উচিত বিচাৰ যদি ছাৰে কৰে এইখিনিতে মোক কৰি পেলাই আজৰি কৰি দিয়ক এইটো পাৰ্টি নালাগে বাছ